নমস্কাৰ অন্য দিনৰ দৰে আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে ৰঙালাও খেতি যে আমি কৰিছিলোঁ সেই ৰঙালাও খেতিখিনি কেনেকৈ হ'ল সেইটো দেখাম আৰু ফুল আহিছে সিহঁতৰ ফলো আহিছে আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। মই দেখাই আছোঁ আপোনালোকে চাব পাৰিছে যে সেইটো মোৰ ৰঙালাও খেতি হয়। দেখাই দিছোঁ এইটো ৰঙালাও খেতি হয়। আপোনালোকে কমেণ্টত কমেণ্ট কৰিব যে ৰঙালাও খেতিখিনি কেনেকুৱা হৈছে। ঠিক আছে, মই এতিয়া ৰঙালাও খেতিত আছোঁ। চাওক এইটো মোৰ ৰঙালাও খেতি হয়। পূৰা আপোনালোকে চাব পাৰিছে। ৰঙালাও খেতিখিনিত আমি যেতিয়া সিহঁতৰ ঠাল ঠেঙুলিখিনি মেলিব ধৰিছিলে তেতিয়া আমি এই ৰঙালাও খেতিখিনিক আমি খেৰ যি আছে আমাৰ ঘৰুৱা লেংগুৱেজত পোৱাল বুলি কয় আৰু খেৰ বুলি কয়, সেইটো আমি দি দিছোঁ। আপোনালোকে চাব পাৰিছে। যিহেতু আমি চাং পাতি কৰা নাই বস্তুখিনি, যদি আমি চাং পাতি কৰিলোঁ হয় তেতিয়াহ'লে আমাৰ খেৰ দিবলৈ একো প্ৰয়োজন নাছিলে। আৰু খেৰটো দিলে কি হয় আপোনালোকে জানেনে যে কম খৰচত হৈ যায় আৰু ভাল হয় বস্তুখিনি। আৰু আপোনালোকে এটা কথা মন কৰিব যে এই খেৰ যে চাৰিওপিনে যে আমি দি দিছোঁ ৰঙালাও খেতিত, এতিয়াতো ঠাণ্ডাৰ বতৰ তেতিয়াহ'লে যিটো মানে গছৰ গুৰিটো যিটো আছে সেইটো সিহঁতৰ মানে ভালে থাকে। ঠিক আছে, আৰু এতিয়া মই দেখাইছোঁ ক'ত ক'ত ফুল লাগিছে। তো বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক দেখাই আছোঁ কেনেকুৱা ধৰণৰ ফুল আহিছে। ঠিক আছে, আপোনালোকে চাব পাৰিছে ইয়াৰ ফুল আহিছে। আৰু এই আপোনালোকক ৰঙালাও খেতিৰ গছখিনি আমি দেখাই আছোঁ, গছখিনি কেনেকুৱা হৈছে। সেই ইয়াতে ফুল আহিছে, আপোনালোকে চাব পাৰিছে। পূৰা ঠাল ঠেঙুলি বহুত মেলি গৈছে। আপোনালোকে এটা কথা ক'বলৈ পাহৰিলোঁ যে যদি আপোনালোকে পোৱাল দিয়ে ন, তেতিয়াহ'লে আপোনালোকে বাৰে বাৰে এই গছৰ গুৰিখিনি যে আছে সেই গুৰিখিনি আপোনালোকে বাৰে বাৰে নিৰাব নালাগে। মানে এই ঘাঁহখিনি যে আপোনালোকৰ গজি যায় ন, এইখিনি মানে খেৰ দিলে ঘাঁহখিনি নগজে। আপোনালোকে চাব পাৰিছে ইয়াত ক'ত বা মই তো এয়া আছিল মোৰ ৰঙালাও খেতি। আৰু এই ৰঙালাও খেতিটো এটা লাভজনক খেতি হয়। ৰঙালাও খাবলৈ বহুত ভাল। যদি ফাৰ্ষ্ট অৱস্থাত মাৰ্কেটত ল'ব পাৰি তেতিয়াহ'লে বহুত লাভৱান হ'ব পাৰি। তো আপোনালোকে যদি ৰঙালাও খেতি কৰিব বিচাৰিছে এনেকৈও কৰিব পাৰে আৰু চাং পাতিও কৰিব পাৰে। আপোনালোকৰ ইচ্ছা, যিটো ভাল লাগে সেইটো মানে কৰিলে হ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনাবলৈ অৰিহণা যোগায়। ভাল লাগে, লাইক কৰিব। ধন্যবাদ। জয় অসম। আকৌ লগ পাম পুনৰ এটা ভিডিঅ' লৈ।